নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে চাহ অকণমান বনাই ল'লোঁ, লাল চাহ আদা দি মাহঁতক দি পেলাই তাৰপিছত ভাত বনোৱাত লাগিলোঁ। তো এয়া ইফালে ভাত বহাই দিছোঁ, ইফালে দালি বহাইছোঁ আৰু ইফালে চাহ বনাই আছোঁ। তো মোৰ ভাত হৈ গ'ল। ইফালে বনাইছিলোঁ ৰঙালাও মটৰ দি মাছৰ মাথা কেইটামান আছিলে সেয়া দি চব্জি আৰু এয়া বইল দালি বনাইছিলোঁ। আজি শ্বৰ্টকাট মানে দেৰি হৈ গৈছিলে। আৰু মায়ে ইফালে চাটনি বনাইছিলে, সেয়াকে বনালোঁ পটাপট। ঘৰত আকৌ আজি আমাৰ সকামো আছে। ইফালে বৰমাই মগুখিনি চফা কৰিছে, মায়ে বুট তিয়াইছিলে সেইখিনি ধুই উঠাইছে। মই ইফালে আদাখিনি কাটি দিলোঁ, আপেল কাটি দিলোঁ। তাৰপৰা মানে আমাৰ দুয়ো ঘৰে মিলি সকামটো পাতিছে, বৰমাহঁতৰ আৰু আমাৰ দুয়ো ঘৰে মিলি আমাৰ নামঘৰতে পাতিছিলে। তাৰপৰা এয়া চাহ আৰু পিঠা খাই ল'লোঁ চবে মিলি। এয়া নামঘৰৰ ভিতৰত হৈ আছিলে, ভকতসকল নামঘৰৰ ভিতৰতে বহিছে। তাৰপৰা আমি সেৱা কৰিলোঁ, এতিয়া প্ৰসাদ বিলাব আৰু। তো এয়া প্ৰসাদ দিছে, আমি চবে বাহিৰতে বহিছোঁ, মাইকী মানুহখিনি আৰু ভকতহঁত ভিতৰতে বহিছে। দেউতাই প্ৰসাদখিনি বিলাইছে, তাৰপিছত পায়সো আছিলে, পায়সো দিলে। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।